আপুনি এই ক'ব জনা নাই আকৌ আপুনি হেৰি বুলি কওক কাকতি ঘৰ বুলি কওক কাকতি ঘৰলৈ যাম বুলি কওক চাইনটো মাৰি আহিলে হ'ব তিনি মহললে ঠিক আছে খগেন বেয়া কৰিছে খগেন পেহা আজি কেলে আহিলে আজি দিনটো খগেন বেয়া আহিব বুলি ক'লে তোৰ গাত ভূত লগালে কেলে লাগে এই পঢ়া কথা সুধি থাকে যি টি সুধি থাকে মোৰ একেবাৰে ভাল নালাগে যি টি প্ৰশ্ন সুধি থাকে তহঁতৰ কাৰণে এতিয়া ঘৰলৈ আলহী নাহিলেহে হ'ব নপঢ়া কথা এটা সুধিলে কেনেকে পাৰিম ভাল নালাগে দেই ইমান সোপা জ্ঞান দি পোৱালি দিবলৈ মগজুত থৈছ ভালকে পঢ়া শুনা কৰিলে ইমান ভয় নালাগিলেহেঁতেন নহয় কথা ক'বলৈ আহিছে আহি পালেহি পেহা এই আমাৰ ছোৱালী কি খবৰ হা ভাল হা ভালে বহকচোন বহক পানী এগিলাচ দিয়কচোন বৌ এই পঢ়া শুনা কেনেকুৱা চলিছে পঢ়া শুনা ভালেই চলি আছে আৰু হেৰি নহয় এই মামা যে পাতিছিলে বিহু বিনন্দ দিয়া গৈছিলনে নাই হা গৈছিলোঁ নাচিবলৈ গৈছিলোঁ এতিয়া আহিলোঁ নহয় পইচাও দিলে আমাক বহুত পইচাও পাইছোঁ বঢ়িয়া বোলো হেৰি নহয় বিহু চিহু নাচিছ বাৰু ঠিকে আছে এই পঢ়া শুনাটো হে কি হ'ব হা হেৰি বৌয়ে চাহ তাহ যোগাৰ কৰে মানে যা কিতাপখন লৈ আহ অকণমান ইংলিছটোকে চাই দিওঁ নেকি যা লৈ আহ যা মানে মোৰ এতিয়া হেৰি মানে বিহু কেইদিন পঢ়া ভালকৈ নহ'ল যে হেৰি এতিয়া অনলাইন ক্লাছ এটা আছে মায়ে জানে হেৰি অনলাইন ক্লাছটো কৰি পেলাই মই হেৰি কৰিম তাৰপিছত ভালকৈ কথা পাতিম দেই পেহা অনলাইন ক্লাছ আছে নি হ'ব যা ক্লাছটো কৰি ল'বি যা কিনো আৰু লগটো পামেই ঠিক আছে যা ক্লাছটো কৰি আহিবি পঢ়া শুনাত মই কেতিয়াও বাধা নিদিওঁ যা হ'ব ঠিক আছে ভিতৰৰ পৰা নোলাওঁ ভিতৰত সোমালোঁ এতিয়া মোৰ ভিতৰৰ পৰা ওলাবলৈ নাই আৰু আজি অকণমান দেৰি ইয়াতে বহি থাকোঁ যোৱাৰ সময়ত অকল বাই ক'বলৈ ওলাই যাম ইমান দেৰি অনলাইন ক্লাছ হৈ আছিলে বুলিয়ে কৈ দিম জানো ভিতৰত কি কৰিছে ভিতৰত এতিয়া খুটখুটাই থাকিব নালাগে তললৈ যা বাপেৰে কিবা কিবি বস্তু বজাৰ কৰি আনিছে লৈ আগে যা হা কেলে খগেন পেহা আজি থাকিব আমাৰ ঘৰত